কবিতাৰ শিৰোনাম সঁচা মানৱতাৰ পতন। নাযাবিও বাপুকণ, ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাবি, ঘৰতেই থাকো। আজি তোৰ অধিকাৰত, তোৰ স্বাধীনতাত হস্তক্ষেপ কৰিব লগা হৈছে, একমাত্ৰ তোৰ জীৱনৰ কথা ভাবি। তই জীয়াই থাকিব লাগিব। আজিকালি দেখোন দিন দুপৰতে ৰাজপথত গুণ্ডাগিৰি, সুৰাৰ ৰাগিতে মাতাল হৈ নিৰীহ লোকক হত্যাৰ তাণ্ডৱ। সমাজ সেৱা কৰি ভাল পাৱ ন তই? বিপদত পৰা লোকক সহায় কৰিও ভাল পাৱ ন তই? নালাগে কৰিব সেইবোৰ। আজিকালি এচাম লোকে সমাজ সেৱা মানৱতা বুজি নাপায়ো। কি পালি তই সেইবোৰ কৰি? এক অভাৱনীয় অকাল মৃত্যুক আঁকোৱালিহে ললি। তোৰ মানৱতাৰ কথা সিহঁত কোনেও বুজি নাপালে। মানৱৰূপী দানৱ দলটোৱে তোক মৰিয়াই মৰিয়াই হত্যা কৰিলে। সুৰাৰ ৰাগিতে মাতাল নৰপিশাচ নিজকেই নিয়ন্ত্ৰিত কৰিব নোৱাৰে যদি তেতুৰ গুৰিলৈকে সেই সোপা গিলে কিয়? নিৰপৰাধী পুত্ৰক হত্যা কৰি মাতৃৰ বুকু উদং কৰে কিয়? কোনে দিলে সেই অধিকাৰ? শিক্ষিত সমাজৰ মানৱতা কিয় পাহৰি গল সেই চাম দানৱে? পৃথিৱীত জীয়াই থকাৰ অধিকাৰ যে সকলোৰেই আছে। নিয়ন্ত্ৰণ যদি কৰা নহয় সেই চাম দানৱক, তেন্তে পৃথিৱীত মানৱতা বোলা কথাষাৰৰ মূল্য থাকিবনে? কোন দিশে গতি কৰিব সমাজখনে, য'ত থাকিব এচাম নৰপিশাচৰ টিঘিন ঘিলনি? মুখৰ কথাৰে নহয়, সকলোৱে একতাৰে নিধন কৰিব লাগিব এই মানৱৰূপী দানৱক। তেতিয়াহে সৃষ্টি হ'ব এখন অশান্তিমুক্ত সমাজৰ। ধন্যবাদ।